এই পৌৰাণিক কিংবদন্তিমূলক জন্তুটোৰ নাম হৈছে নিয়ে আও খাম বা ভৰালুং। এই কিংবদন্তিমূলক জীৱটো আহোম ৰাজ্যৰ প্ৰতীক আছিল আৰু বৰ্তমান টাই আহোমসকলৰ জাতীয় প্ৰতীক। এই কিংবদন্তিমূলক জীৱটো মূলতঃ সাপ, সিংহ, কাছ, ঘোঁৰা আৰু পক্ষীৰ সংমিশ্ৰণ। ইয়াৰ প্ৰতিখন ঠেং ভিন্ন আৰু কেইটা কুকুৰাৰ ঠেং, সিংহৰ হাতোৰ, কাছৰ ঠেং আৰু ঘোঁৰাৰ ঠেঙেৰে গঠিত। ইয়াক সাধাৰণতে মেলি থকা জিভা আৰু এডাল নেজেৰে উপস্থাপন কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু চৰাইদেউ আদি স্থানত আও খাম চিন বা প্ৰতিমূৰ্তি দেখা যায়। এই আহোম ড্ৰেগনৰ প্ৰতিচ্ছবিত টাই আহোমসকলৰ জাতীয় পতাকাটো ব্যৱহাৰ কৰা দেখা যায়, যাক আমি খ্ৰীষ্টা বুলিও জানো। বৰ্তমান এতিয়াও বিভিন্ন টাই আহোম উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা হয়। কিবা ভুল হ'লে শুধৰাই দিব আৰু কমেণ্ট বক্সত জনাব। মই যিমান পাৰোঁ সিমান ক'বলৈ চেষ্টা কৰিলোঁ।